Hey guys, welcome to my channel. আজি মই ভাবিছোঁ এটা হেলমেট কিনি লওঁ কাৰণ মোক এটা হেলমেটৰ বহুত দৰকাৰ হৈ আছে যিহেতু মোৰ এটাই হেলমেট তো ক'ৰবাত গ'লে মানে পিছত উঠাজনৰ কাৰণে এটা হেলমেট দৰকাৰ হয় তো ভাবিছোঁ আজি এটা হেলমেট লৈ লওঁ এতিয়া ক'ত লওঁ চাই লওঁ বাৰু হয়তো এটি ৰোডৰ ফালে যাম চাগে তো হেলমেট এটা লওঁ আজি হেলমেটটো বহুত প্ৰয়োজন হৈ আছে দুটা হেলমেট দৰকাৰ এনেও দৰকাৰ তো আহক আজি হেলমেট এটা লৈ আহোঁ তো কেনেকুৱা হেলমেট পাওঁ ক'ত পাওঁ এবাৰ চাই আহোঁ তো এতিয়া আহি পাইছোঁ আমি এটি ৰোডত মই এটা হেলমেট চাই গৈছিলোঁ আগতে তো হেলমেটটো আজি লওঁ বুলি ভাবিছোঁ তো হেলমেটটো এতিয়া ল'ম ধুনীয়াকৈ দোকানখন আছে অলপ গলিৰ ভিতৰত দেই গাইজ মই বিচাৰি থকা হেলমেটটো হৈছে এইটো বাণী এইটো বেগাৰ বাণী হয় বহুত ধুনীয়াটো দেখাত লুকছটো চাওক না এটা আল্টিমেট লুকছ আছে প্লাছ ধুনীয়া আৰু গাইজ চাওক এইটো বেগাৰ হেলমেট বাণী বুলি কয় এইটোক তো এইটো এতিয়া লৈ ল'লোঁ বেগাৰটো মোৰ দাম ল'লে গড়ে 1700 লৈছে দামটো বৰ্তমান হয়তো ইন ফিউচাৰ মানে নেক্সট টাইম বোলে যিটো আহিব ইয়াৰ সেইটো আৰু দাম বাঢ়িব কিন্তু এইটো লাষ্ট এক পিছে আছিল এইটো কালাৰৰ আৰু সেইটো কালাৰে মই পাই গৈছোঁ ইয়াৰ আপোনাৰ ৱাৰেণ্টিও পাই যাব চব এক্টিভেট ৱাৰেণ্টি SMS দা বিল' কোডটো 9247992497 এই কোড যিটো আছে ন BLG0 এই কোডটো মানে আপুনি SMS কৰি পঠিয়াই দিব লাগিব হৈ নাম্বাৰটোত তেতিয়াহ'লে আপোনাৰ যিটো ৱাৰেণ্টি আছে কিমান ৱাৰেণ্টি আছে মই এতিয়ালৈকে গম পোৱা নাই মই এইটো এক্টিভেট কৰি চাব লাগিব তো ৱাৰেণ্টিটো আপুনি এক্টিভ কৰি ল'ব পাৰে প্লাছ এইটো এতিয়া গুচাই নিদিওঁ বাৰু মই ৱাৰেণ্টিটো এক্টিভ কৰাৰ পিছত মই এইটো গুচাই দি আছোঁ হে গাইজ এতিয়াতো মই হেলমেটটো লৈ আহিলোঁ বহুত ধুনীয়া এবাৰ পিন্ধি চাওঁ কেনেকুৱা লাগে আগতেতো মই পিন্ধিয়ে আহিছোঁ তথাপিতো এবাৰ ইয়াতো পিন্ধি চাওঁ ধুনীয়া বহুত ধুনীয়া বস্তু ক'ব গ'লে এইটো এটা বহুত কমফৰ্ট মানে আপুনি যেতিয়া পিন্ধিব গম পাব বঢ়িয়া কমফৰ্ট লাগে ধুনীয়া লাগিছে হেলমেটটো পিন্ধি কিনে আৰু মোৰ বহুত পচন্দৰ হেলমেট হয় এইটো মানে কি ভাল লাগে মোৰ হেলমেটটো তো লগতে জনাই দিয়ক যে এইটো মই হেলমেটটো য'ত লৈছোঁ সেইটো এটি ৰোডৰ মানে হেলমেট হাউচ বুলি দোকান এখন আছে হেলমেট হাউচৰ পৰা লৈছোঁ আৰু মই য'ৰ পৰা লৈছোঁ হেলমেট হাউচৰ যিজন দোকানীজনৰো এটা ইউটিউব চেনেল আছে য'ত নেকি তেওঁ হেলমেটবিলাক দেখুৱাই বা ইটো কিবা কৰি আছে তো মই তেওঁৰ চেনেলৰ লিংকটো দি দিছোঁ তাতে আপুনি যদি হেলমেট ল'ব বিচাৰে আপুনি কণ্টেক্ট কৰিব পাৰে কোনো প্ৰব্লেম নাই আৰু ধুনীয়া হেলমেট ৰেচপন্সো ধুনীয়া মানুহজনো ভাল লাগে কথা মানে কি ভাল লাগে আৰু কথা পাতি মানে মিলে আমাৰ লগত তো আপুনি যদি হেলমেট ল'ব বিচাৰে তেওঁক কণ্টেক্ট কৰিব